অসমীয়া নতুন বছৰটো আৰম্ভ হোৱাৰ পৰাই ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম বুলি ভাবি আছিলোঁ, কিন্তু বিভিন্ন কাৰণত যোৱা হোৱা নাছিলোঁ। আজি ছেকেণ্ড ছেটাৰডেত এওঁৰ অফিচ আৰু ল'ৰাৰ স্কুল বন্ধ হোৱাত অৱশেষত ঢেকীয়াখোৱা বৰনামঘৰলৈ ওলাইছোঁ। বহাগ মাহত সাধাৰণতে দেওবাৰে নামঘৰত ৰাইজৰ ভিৰ বেছি হয় বাবে আজি শনিবাৰে অহাটো ঠিক কৰিলোঁ। অহাও অৱশ্যে দেৰি, ঘৰৰ পৰা 11টামান বজাত ওলাইছোঁহে। অৱশ্যে 1 ঘণ্টাৰ বাটহে, পালোহিয়ে। ৰাস্তাটোৰে সোমাই যাওঁতেই বাটচৰাৰ প্ৰকাণ্ড তোৰণখনে বহুত আঁতৰৰ পৰাই স্বাগতম জনায়। কাষতে থকা পাৰ্কিং এৰিয়াত গাড়ীখন ৰখাই ওচৰতে থকা দোকানৰ পৰা শৰাইৰ কাৰণে লাগতিয়াল সামগ্ৰীখিনি কিনিলোঁ। একেখন দোকানৰ পৰাই সকলোখিনি বস্তু কিনিব পৰাকৈ ধুনীয়া সুবিধা আছে। চাকি ধূপৰ সৈতে শৰাইৰ সামগ্ৰীখিনি লৈ মন্দিৰৰ দীঘল ধুনীয়া কৰিডৰটোৰে মূল নামঘৰত সোমাই শৰাই আগবঢ়োৱা জেগাডোখৰ পালোগৈ। তাতে শৰাইৰ বস্তুখিনি জমা দি চাকি জ্বলোৱা ঠাইলৈ আহিলোঁ। ভক্তৰ ভিৰ নাই যদিও সমাগম কিন্তু কম নহয়। তাতেই আটাইকেইটাই চাকি ধূপ জ্বলাই আসনৰ সন্মুখত সেৱা লৈ মূল নামঘৰৰ ভিতৰত বহিলোগৈ। এতিয়া ইয়াত মূল নাম প্ৰসংগ শেষ কৰি ভাগৱত পাঠ হৈ আছে। ইয়াৰ পিছতেই প্ৰসাদ বিতৰণ হ'ব। আমি এইখিনি সময় বহি থাকি প্ৰসাদ বিতৰণৰ সময় হোৱাত প্ৰসাদ ল'লোঁ। প্ৰসাদ গ্ৰহণ কৰি নামঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ। নামঘৰৰ বাহিৰলৈ আহি চৌহদটো এপাক এনেই ঘূৰিলোঁ। এই চাফ চিকুণ শান্ত শিষ্ট পৰিৱেশত ঘূৰি মনটো খুবেই ভাল লাগিল। তাৰপিছত ঢেকীয়াখোৱা বৰনামঘৰৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ইয়াৰ প্ৰাংগণতে 2খনমান ফটো উঠিলোঁ। ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কৰি আহি সোমালোহি টিয়কত থকা এওঁলোকৰ মোমায়েকৰ ঘৰত। এই ঘৰটোৰ পৰাই হেনো মোৰ শাহু বিয়া হৈ গৈছিল। এটা মন চুই যোৱা গাঁৱলীয়া পৰিৱেশ। মুখ হাত ধুই অলপ ফ্ৰেছ হৈ কাপোৰযোৰ সলাই লোৱাৰ পিছতেই আহিল চাহ খোৱাৰ পৰ্ব। চাহ খাই উঠাৰ অলপ পিছতেই আমাক ধুনীয়াকৈ এসাঁজ ভাত বনাই খোৱালে মামাৰ বোৱাৰী পিংকীয়ে। অৱশেষত ভাত পানী খাই উঠি এটা সময়ত যাবলৈ ওলালোঁ। এটা সময়ত ঢেৰ মানুহেৰে গিজগিজাই থকা ঘৰখনত এতিয়া মানুহ বুলিবলৈ নায়েই। প্ৰকাণ্ড ঘৰখনত পিংকী আৰু মামীহে থাকে। দাদা আৰু ছোৱালীজনী থাকে গুৱাহাটীত। বাকী পৰিয়ালৰ মানুহবিলাকো বেলেগ বেলেগ জেগাত ছেটেল হ'ল। অহাৰ সময়ত পিংকীয়ে বাৰে বাৰে ক'লে, এনেকৈয়ে যাতে মাজে মাজে আহি থাকোঁ, নহ'লে আমাৰ মাজৰ সম্পৰ্কবোৰ থাকিবনো কেনেকৈ। তাৰ পৰা ওলাই আহিয়ে কাষতে থকা নতুনকৈ বনোৱা গাঁৱৰ ডাঙৰ ধুনীয়া নামঘৰটোত সেৱা এটা জনাই ঘৰলৈ আগবাঢ়িলোঁ। আৰু ইয়াৰ লগে লগে আজিৰ মোৰ এই ব্লগটো সামৰিলোঁ।